বিৰিণা বিৰিখৰ নহ'ব পাৰে, কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব। Hey guys, welcome to my YouTube channel. আৰু আজি বহুত দিনৰ মূৰত এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আৰু বহুত দিনৰ পৰা মানে ভাবি আছিলোঁ যে ৰাজমুকুট থিয়েটাৰৰ এই বছৰ মানে বিৰিখৰ বিৰিণা নাটকখন চাম। বহুত ৰোমান্টিক আৰু দুখ লগা নাটক হয়। ত' আপোনালোকক অভিজ্ঞতাখিনি জনাম কেনেকুৱা হৈছে নাটকখন, আৰু পাৰিলে অকণমান ক্লিপছ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈ যাব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক নাটক চাবলৈ যাওঁ। Tante mariba kuchisana. Dai, moiman pasate nomoru. Jiai takimoi lakibo. Birinna lotto karako. Mariba duayu. Mariba. Har ঠিকনা সলনি হোৱা নাই বিৰিণা। তুমি তোমাৰ ঘৰলৈ ঘূৰি যাব লাগিব আৰু নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰিব লাগিব। আৰু তুমি পাহৰি যাব লাগিব যে তোমাৰ জীৱনলৈ কেতিয়াবা এজন বিৰিখ আহিছিল। তুমি মোক সেইখন ঘৰলৈ উভতি যাবলৈ কৈছা হা? যিখন ঘৰত মোৰ দেউতাৰ হত্যাকাৰী থাকে, আৰু সেই হত্যাৰ মিছা অভিযোগ লৈ তুমি আকৌ ঘূৰি যাব খুজিছা সেই জেললৈ। নহয় বিৰি, মই ইমানো স্বাৰ্থপৰ নহয়। এই বিৰিণা বিৰিখৰ নহ'ব পাৰে, কিন্তু বিৰিখক তাৰ ৰঙীন পৃথিৱীখন মই ঘূৰাই দিবই লাগিব। কি ক'ব বিচাৰিছা তুমি? মানে আইনৰ ওচৰত আজি মই সকলো শেষ কৰিম বুলি আহিছো। মোক মাৰিম বুলি আহিছ? মোক মাৰিবি চালা? মই ভদ্ৰখৰৰ ল'ৰা আৰু যদি কেতিয়াবা হাত ফুৰিবলগীয়া হয় তেতিয়া মোক বাপাৰে কি কাম পাৰে? আরে মুখ মারবি তুই সালা? হ্যাঁ মার এক সালা মার। আজি মই সকলো শেষ কৰিম বুলি আহিছো। গতিকে আজি গাইজ একদম চাওক, হাউচফুল গাইজ। ছেকেণ্ড শ্ব' মাৰিব এৰিয়া, ইয়াৰ পিছত আৰু এক শ্ব' গাইজ। ৰাজমুকুট থিয়েটাৰৰ বিৰিখৰ বিৰিণা নাটকখন চালোঁ। মোৰ মানে পাৰ্চনেলি মই কৈছোঁ, মোৰ মানে নাটকখন চাই খুবেই বেছি ভাল লাগিল। মই এতিয়া অকণমান থুলমূলকৈ ৰিভিউ দিওঁ নাটকখন, তাৰপিছত কেইটামান ক্লিপছ আপোনালোকক দেখুৱাম। আপোনালোকে কেনেকুৱা পায় মোক কমেণ্টছত জনাব। আচলতে নাটকখন আৰম্ভ হয় বাছ ষ্টেণ্ডৰ পৰা, আৰু বাছ ষ্টেণ্ডত শেষ হৈ যায়। আৰু বাছ ষ্টেণ্ডৰ পৰাই মানে
উৎপল দাসে মানে বিৰিণা অৰ্থাৎ দেৱশ্ৰী গগৈক মানে ভাল পায়, বাছ ষ্টেণ্ডত তাইক দেখা পায়, সেনেকৈয়ে তাইক প্ৰেমৰ প্ৰস্তাৱ দিবই নোৱাৰে, সেনেকৈ আৰম্ভ হৈ যায় আৰু বাছ ষ্টেণ্ডতে খতম হৈ যায়। চ' নাটকখন চাই খুব ভাল লাগিল আৰু বিশেষকৈ স্পেচিয়েলি মই অলপ ভাল লাগিল গানকেইটাৰ কাৰণে। মানে যদি আপোনালোকে ইমান টকা পইচা খৰচ কৰি 200 টকা 150 টকা ইমান টকা খৰচা কৰি এখন নাটক চাবলৈ যায়, এটা ষ্টৰি চাবলৈ যায়, ষ্টৰিটো বিশেষকৈ ভাল লাগিল আৰু লগতে গানকেইটা ভাল লাগিল আৰু গানৰ যিখিনি মানে হেৰি আছে ডেন্সিং হওক বা লাইটিং হওক সকলোখিনি মানে আল্টিমেট A+ আৰু আপোনালোকে যদি নাটকখন চাম বুলি ভাবি আছে আপোনালোকে যাওক ৰাজমুকুট থিয়েটাৰৰ বিৰিখৰ বিৰিণা নাটকখন চাওক। মই সঁচাকৈ কৈছোঁ মোৰ ফালৰ পৰা ভাল লাগিছে। বাকী এক্টিঙত মানে এক্টিঙৰ ক্ষেত্ৰত যদি কওঁ মই 10ৰ ভিতৰত মানে 7 পইণ্ট দি দিম। বাকীখিনি চব ঠিকে আছে। উৎপল দাসৰ এক্টিং ঠিকে আছে, অকণমান আৰু লাগিব মানে আহিব লাহে ধীৰে, কিন্তু দেৱশ্ৰী গগৈ এক্টিঙত আৰু অলপমান লাগিব বুলি মই ভাবোঁ। মানে ইমানখিনি ক্লিয়াৰ হোৱা নাই, তাইৰ আৰু অকণমান লাগিব। বাকী ঠিকে আছে। বাকী আপোনালোকে নাটকখন চাওক, মই কেইটামান ক্লিপছ আপোনালোকক দি দিছোঁ, চাই লওক। যদি গাইজ ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আগত মই আৰু বেলেগ থিয়েটাৰৰ এনেকৈ ৰিভিউ দি থাকিম, নাটকৰ ৰিভিউ দিম, লগতে ভাল ব্লগো দিবলৈ চেষ্টা কৰিম, তো চাই থাকিব।